নমস্কাৰ, মই জয় আৰু সবকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। টাইম আপোনাৰ 5টামান চাগে হৈছিল তেতিয়া, আৰু যিফালে চাব মানে সিফালে কুঁৱলী, পূৰা কুঁৱলী কুঁৱলী কুঁৱলী। আমি কালি ভোগালী বিহু মানে এটা পিকনিক টাইপৰ পাৰ্টি এটা খালোঁ, পূৰা কবচকৈ খানা এটা খালোঁ। খানাটো আপোনালোকক মানে দেখাম বুলি কিনে ভাবিলোঁ, আৰু এতিয়া চাব বাৰু আপোনালোকে আমি কি কৰিলোঁ কি নকৰিলোঁ কালি নাই, আৰু এনজয় কৰক ভিডিঅ'টো। নমস্কাৰ। জুইকুৰা জ্বলাই লোৱা হ'ল, তাৰপিছতে আমাৰ বহিব মেইন বস্তু ভাত, মানে মাংস। ভাতটো মেইন না, গতিকে চাউল দি আছে আৰু আমাৰ ৰান্ধনি দাদাই। আলু চালু যিমান আছে, ভাত চাত বনোৱা আদি কৰি কিনে চববিলাক কাম এইবাৰ কৰি আছে আমাৰ দাদাহঁতে। আৰু এইবাৰ বাৰু আমি একো কাম কৰা নাই, অকল বজাৰটোৰ বাহিৰে আমি একো কাম কৰা নাই। গোটেইখিনি সিহঁতে কৰি আছে, আমি সৰু সৰু ভাইটি, আমি আৰু কি কাম কৰিম ন। এতিয়া ভাত মাংস ভাজি চব ৰেডি হৈ গ'ল, মানে এতিয়া খাম আৰু। আমাৰ বাচ্চা পাৰ্টি বহি গ'ল খাবলৈ। আমি আজি বহুত নাচিলোঁ বাগিলোঁ, আৰু ইয়াতে মানে বহুত গান চেঞ্জ হ'ল, তো গতিকে আপোনালোকে অলপমান এডজাষ্ট কৰি ল'ব আৰু। মানে বহুত গান চেঞ্জ হ'লতো, আৰু সেইবিলাক কাটিব নোৱাৰি মানে। অলপ ইম'চনেলি এক্টিং কৰাৰ চেষ্টা চলোৱা হ'ল। আৰু এতিয়া হেপী মুমেণ্ট, মাঘ বিহু বুলি কথা দুখ কৰি থাকিলে হয় নেকি? নহয় ন। আমাৰ এতিয়া খানা পৰা চব খতম, এতিয়া আমি বাৰু যাম আৰু। তো আমাৰ পাৰ্টি এণ্ডিঙৰ মোমেণ্টত আৰু তো আমাৰ লগত আছে আমাৰ মৰমৰ দাদা পুৰা পেন আছে আৰু উৰুকা ন, হেপী উৰুকা। এনেকৈয়ে উৰুকাৰ ৰাতিটো কটালোঁ, আৰু চবকে আকৌ এবাৰ হেপী ভোগালী বিহু। আৰু চবে ভালে থাকক, কুশলে থাকক, সেইটোৱে আশা কৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। হেপী ভোগালী বিহু।